গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গোলাঘাটৰ খুমটাইত অনুষ্ঠিত হোৱা এক অভিনৱ প্ৰতিযোগিতাৰ অংশ হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে গোলাঘাটৰ খুমটাই সমষ্টিত অনুষ্ঠিত হোৱা স্বচ্ছতাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে পুৱাৰে পৰা খুমটাই সমষ্টিত ব্যস্ত থকা দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীক। পুৱা সমষ্টিৰ বৰ্তিকাত উপস্থিত হোৱাৰ পিছতেই দ্বিতীয় কাৰ্যসূচী হাতত লৈ উপস্থিত হয় আধাৰ সত্ৰৰ হেঞ্চোৱাত। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ভলুকটিং চাহ বাগিচাত। বৰ্তিকাত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বচ্ছতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গাঁও আৰু চাহ বাগিচাৰ ফলাফল ঘোষণা কৰাৰ পাছতে আধাৰ সত্ৰৰ হেঞ্চোৱা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুমটাই সমষ্টিৰ জিলা পৰিষদ ভিত্তিত অনুষ্ঠিত হোৱা আন্তঃ গাঁও আৰু চাহ বাগিচা প্ৰতিযোগিতাক প্ৰেৰণা আখ্যা দিয়ে। খুমটাই জিলা পৰিষদৰ মেলামৰা গাঁৱে প্ৰথম পুৰস্কাৰ লাভ কৰে। দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পুৰস্কাৰ লাভ কৰে ক্ৰমে হাবিচোৱা চিনাতলি, কচুপথাৰ বচা গাঁও আৰু বগৰিয়নী গাঁৱে। কঁঠালগুৰি জিলা পৰিষদৰ অন্তৰ্গত যোগীবাৰী গাঁৱে স্বচ্ছতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে বুঢ়ালিকচন, গোহাঁই সত্ৰ, ঢেকিয়াল, চিনাতলি গাঁৱে ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পুৰস্কাৰ লাভ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ লগতো মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি প্ৰথমতে আপোনালোকৰ অনুমতি লৈ খুমটাই জেডপিচি আমি ৰিজাল্টখিনি ঘোষণা কৰিলোঁ। আমাৰ এই জেডপিচিত বিচাৰক আছিলে ডক্টৰ অমৰেন্দ্ৰনাথ দত্ত, অম্লান ফুকন আৰু প্ৰাণজিৎ শইকীয়া। তেওঁলোকে ইয়াত চহী মাৰি যি কৈছে সেইখিনিকে আমি আপোনালোকৰ মাজত ঘোষণা কৰি দিম। মই তলৰ পৰা গৈছোঁ। প্ৰথম মই পঞ্চম পুৰস্কাৰটো ঘোষণা কৰিম। পঞ্চম পুৰস্কাৰ পাইছে বগৰিয়ানী গাঁও। বগৰিয়ানী গাঁৱে পঞ্চম পুৰস্কাৰ পাইছে। চতুৰ্থ পুৰস্কাৰ পাইছে বচা গাঁও। তৃতীয় পুৰস্কাৰ পাইছে কচুপথাৰ গাঁও। দ্বিতীয় পুৰস্কাৰ পাইছে হাবিচোৱা চিনাতলি গাঁও। এতিয়া প্ৰথমটো গাই দিব লাগিব, হয় নহয়? প্ৰথমটোৰ কাৰণে আমি ভাবি আছো কোনে পাম। প্ৰথমটো পালে মেলামৰা গাঁৱে। ইহঁতৰ বহুত ভাল লাগিছে। প্ৰেৰণা আৰু তেখেতৰ নেতৃত্বত খুমটায়ে স্বচ্ছতাৰ এক মহান আদৰ্শ ৰাজ্যবাসীৰ আগত দাঙি ধৰিছে। মই আশা কৰিম যে খুমটাইৰ আদৰ্শৰে সমগ্ৰ অসম যাতে অনুপ্ৰাণিত হয় আৰু অসমৰ গাঁৱে গাঁৱে এনেকৈ স্বচ্ছতাৰ অভিযান চলে। মৃণাল শইকীয়া ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ এই অভিনৱ প্ৰচেষ্টাৰ। মই তাতে কৈ আহিছোঁ, কালি বিধানসভাত কৈছোঁ। আৰু ছাৰ, খুমটাই সমষ্টিটো যেনেকৈ নিট এণ্ড ক্লিন কৰিছে, গোলাঘাটৰ কিন্তু একাংশ ঠাইত এতিয়াও বালিৰ অবৈধ খনন, যিটো বন বিভাগ আজিও চকুমুণ্ডা তুলি ধৰাত ভাও হৈ আছে, সেই বিষয়ত কিবা ক'ব নেকি? যিহেতু বন বিভাগ কিন্তু কোৱাখিনি দেখোন আপুনি কৈয়ে দিলে। কাজিৰঙালৈ ব্যুৰ ৰিপৰ্ট, নিউজ মেগনাডেনিক।